দুদিন আগত মই এটা ভিডিঅ' বনাইছিলোঁ তো ডক্টৰ বেজবৰুৱা আৰু পাঠানক লৈ মই পাঠান কিয় নাচং বুলি কৈছিলোঁ তো সেইটোত আপোনাৰ কৈছিলোঁ বা অসমীয়া মানে 50% যদি পাঠান নাচয় ছুপাৰ ডুপাৰ হিট যাব বুলি কৈছিলোঁ মই আৰু সেই কথাটোৱে হ'ল যোৱাকালি পাঠান ৰিলিজ হ'ল আৰু গোটেই ইণ্ডিয়াত আমাৰ ধুমুহা সৃষ্টি হ'ল আৰু এই চিনেমাখন ৰিলিজ হোৱাৰ আগত বহুত ধৰণৰ বিতৰ্ক হ'ল মানে কিবা বয়কট গেং আহিল আমাৰ হিন্দুত্ববাদী গেং আহিল পাঠানখন বয়কট কৰিব লাগে চাব নালাগে লগত আপোনাৰ এই বেচৰম গানটোই মানে বেছিকৈ অলপ ভাইৰেল কৰলাক পাঠানখনক তো তাতে অলপ দীপিকা পাডুকনৰ ড্ৰেছ চেছৰ ওপৰত বেছিকৈ গেল তো সেইগিলাখান লৈ এটা কুৱেশ্যন হৈ আছিল পাঠানখন কিমান চলিব হলত বা সঁচাকৈ বয়কট হ'ব নেকি তো সেইগিলা একো নহ'ল নহয় কিনে কি হ'ল আপোনাৰ যোৱাকালি ৰিলিজ হ'ল হোৱাৰ পাছত গোটেই ইণ্ডিয়াখনত আপোনাৰ চব ৰেকৰ্ড ভাঙা গেল এটা চিনেমা হ'লেও খালী নাই বুক মাই শ্ব'ত যদি আপোনালোকে অসমৰ বাহিৰৰ ৰাজ্যবিলাক চিলেক্ট কৰি যদি টিকেট বুক কৰিব আছে এইখিনি সময়ত তো চব হাল্লা দেখাব হালধীয়া দেখাব আৰু সেনেকৈ আমাৰ গুৱাহাটীতো যদি আপোনালোকে এইখিনি সময়ত এই 5টা বজাত পাঠান চাম বুলি ভাবে টিকেট বিচাৰে বুক মাই শ্ব'ত তেতিয়াহ'লে আপোনালোকে নাপায় ইনক্স অৰাজ বুলি এটা চিনেমা হল আছে দিছপুৰত তাতে 1100 টকা দুটামান টিকট এতিয়ালৈকে চেল হোৱা নাই মে বি চাগে বেছি দামটোৰ কাৰণে এতিয়ালৈকে বুক হোৱা নাই তো সেইকেইটাও বুক হ'ব অলপ পাছত দামী মানুহ আছে গুৱাহাটীত তাতকৈ ওপৰত দাম হ'লেও গুৱাহাটীত মানুহে চাব পৰা দম আছে তো ভাবক কেনেকুৱা ধৰণৰ হিট গৈছে এই 2 দিনত এতিয়া যদি আমি পাঠানৰ ৰিভিউৰ কথা কওঁ তো বহুত মানে চিনেমা চাব গ'লে লজিক চাই কমন চেন্স চাই তাৰ পাছতহে ফিল্ম এখনত ৰিভিউ দিয়ে কিন্তু সেইবিলাক মানুহেও আপোনাৰ পাঠানৰ ওপৰত বঢ়িয়া ৰিভিউ দিছে মানে কি হয় এনেকুৱা ধৰণৰ এটা ষ্টৰী পাঠানখনৰ মানে ইমান ষ্টৰীটো ষ্ট্ৰং নহয় কিন্তু সেই ষ্টৰীটোক যেনেকৈ দেখাইছে বা তাৰে লগত আপোনাৰ যিবিলাক ৰিলেটেড একশ্যন দেখাইছে তো সেইটোৰ কাৰণে মানে সেইবিলাক মানুহে পাঠানখনক লৈ ইমপ্ৰেছ হৈছে আৰু বলিউডত মানে তেনেকুৱা মুভি অহা নাছিল আগতে তো আৰু যিবিলাক একশ্যন পাতি দেখুৱাইছে তো সেইবিলাক মানুহে যিবিলাকে কমেণ্ট দিছে আৰু চোৱা মানুহবিলাকে তো হলিউডৰ যিবিলাক মুভি আছে VFX বা এনেকুৱা তেনেকুৱা ধৰণৰ টেকন'লজিবিলাক ব্যৱহাৰ কৰি যিবিলাক দেখুৱায় তো এই পাঠান মুভিখনতো সেনেকৈ গোটেইবিলাক দেখুৱাব চেষ্টা কৰিছে আৰু চেষ্টা কৰাই নহয় চেষ্টাত সফলো হৈছে কিন্তু 70% 80% কাৰণে মানুহবিলাকে ভাল ৰিভিউ দিছে না নহ'লেতো নেদলা হয় এডভান্স বুকিং কিমান হৈছে কিমান আপোনাৰ ৰেকৰ্ড ভাঙছি এডভান্স বুকিঙেদি তো সেইবিলাক বহুত কুৱেশ্যন আছিল পাঠান আপোনাৰ চিনেমা হলত চলাৰ আগত তো যিহেতু আমাৰ কিং খান শ্বাহৰুখ খানে আপোনাৰ 4 বছৰৰ মূৰত বলিউডত আপোনাৰ আৰু IC চিনেমা বনাইছি আৰু এই শ্বাহৰুখ খানৰ 4 বছৰৰ যিটো গেপ আছিল সেই গেপটো কিমাননো সফল হ'ল এই 4 বছৰ যে ৰখলাক এই পাঠানখনৰ কাৰণে অকল কিমান ছাকচেছ হলাক শ্বাহৰুখ খানে মানে কিমান ওপৰলৈকে এই চিনেমাখনক নিবা পাৰলাক তো সেইটো এটা কুৱেশ্যন হৈ আছে তো সেইটো এতিয়া আপোনালোকে গম পাব ভিডিঅ'টো চাই থাকক এতিয়া যদি আমি প্ৰথম দিনৰ পাঠানৰ কালেকশ্যন আমাৰ ইণ্ডিয়াখনত যদি চাব যাওঁ অকল হিন্দী ভাষাত যদি পাঠানৰ কালেকশ্যন চাওঁ তেতিয়াহ'লে 55 কোটি টকা আৰু বেলেগ ভাষাত হিন্দীৰ বাহিৰে মানে ডাবিং কৰাৰ পাছত বেলেগ ভাষাত 2 কোটি টকা যোৱাকালি ইনকাম কৰিছে টোটেল আপোনাৰ 57 কোটি টকা যোৱাকালিৰ দিনটোত ইনকাম কৰিছে আৰু আমাৰ ইণ্ডিয়ান চিনেমাৰ হিষ্ট্ৰীত চব ৰেকৰ্ড ভংগ হৈছে আপোনাৰ KGF2 এপ্ৰক্স 53 কোটি আপোনাৰ ইনকাম কৰিছে প্ৰথম দিনত তো KGF2 ৰেকৰ্ড ভাঙি গৈছে GST টেক্স নধৰাকৈ হিচাপ কৰে তেতিয়াহ'লে 65 কৰোৰৰ ওপৰত আপোনাৰ যোৱাকালিৰ ইনকাম হৈছে তো ভাবকচোন 65 কোটি টকা এক দিনত আজিৰ দিনটোত আপোনাৰ বুকিং যদি চাব যাওঁ তেতিয়াহ'লে আপোনাৰ 60 কোটি টকাৰো ওপৰত ইনকাম হ'ব আপোনাৰ নেট মানে GST নধৰাকৈ আপোনাৰ টেক্স নধৰাকৈ 60 কোটি টকা আৰু ইণ্ডিয়ান চিনেমাৰ হিষ্ট্ৰীত এইখন প্ৰথম চিনেমা হ'ব এটা আপোনাৰ গোটেই ইণ্ডিয়াৰ ভিতৰত ৰেকৰ্ড হ'ব 60 কোটি টকা এক দিনত ইনকাম কৰা তো ইয়াৰ আগতে তেনেকুৱা ধৰণৰ কোনো ফিল্ম নাই পাঠানে নিজৰ আপোনাৰ এটা নতুন ৰেকৰ্ড বনাব আজিৰ যদি টোটেল কালেকশ্যনটো হিচাপ কৰা যায় টেক্স ধৰি GST ধৰি তো 75 কোটি টকা গ্ৰছ কালেকশ্যন আৰু এতিয়া আপোনালোকে 2 দিনৰ গ্ৰছ যদি হিচাপ কৰে গণিত কৰি যদি ওইলয় টোটেল আপোনাৰ 130 কোটি টকাৰ 2 দিনত বিজনেছ কৰিছে ভাবক মাথা নষ্ট হোৱা কথা কিমান টকাৰ ইনকাম মাত্ৰ 2 দিনত মানে এতিয়া ক'ব পাৰি আৰু আমাৰ ইণ্ডিয়ান চিনেমাৰ এইটো হিষ্ট্ৰী হ'ব চবতকৈ ডাঙৰ হিষ্ট্ৰী হ'ব আপকামিং আপোনাৰ কি চিনেমাই ব্ৰেক কৰে সেইটো আপোনাৰ পিছত হ'ব কিন্তু এইখিনি সময়ত আজিৰ ডেটলৈকে এটা হিষ্ট্ৰী হৈ আছে আৰু চিনেমাখন আপোনাৰ হলত যিমান দিন চলে আৰু যিমান ইনকাম হয় সেইটো এটা হিষ্ট্ৰী ক্ৰিয়েট কৰিব বুলি ক'ব পাৰি আৰু তাতে কোনো ধৰণৰ ডাউট নাই আৰু আপোনালোকে ইটা ভাবি আছে চাগে এতে হে হল নেকি কালেকশ্যন যেহেতু শ্বাহৰুখ খান এটা গ্লোবেল ষ্টাৰ তো আমাৰ ইণ্ডিয়াৰ বাহিৰতো চিনেমাখন ৰিলিজ দিয়া গৈছে না তো ইণ্ডিয়াৰ বাহিৰতো কিমান কালেকশ্যন হৈছে সেইটো আপোনালোকক এতিয়া মই জনাই আছোঁ এতিয়া যদি আপোনালোকে যোৱাকালিৰ হিচাপটো আমাৰ ইণ্ডিয়াৰ বাহিৰত চাই তেতিয়াহ'লে 40 কোটি টকা আমাৰ ইণ্ডিয়াৰ বাহিৰৰ পৰাও ইনকাম হৈছে নেট কালেকশ্যন হৈছে তো সেইটো হিচাপে যদি আপোনালোকে যোৱাকালিৰ আমাৰ ইণ্ডিয়াৰ হিচাপটো আৰু ইণ্ডিয়াৰ বাহিৰৰ হিচাপটো প্লাছ কৰে তেতিয়াহ'লে মোটামুটি আপোনাৰ সেঞ্চুৰী পাৰ হৈ গৈছে 100 কোটি টকা পাৰ হৈ গৈছে তো ভাবক এদিনত 100 কোটি টকাৰ বিজনেছ কৰিছে এখন ফিল্মে এখন চিনেমাৰ আপোনাৰ জিৰ' প্ৰমোশ্যন আছিল
কিন্তু এই বয়কট গেং আহিল তাৰপাছত নিউজ চেনেলবিলাক তো নিউজ চেনেলবিলাক মানে ইনডাইৰেক্টলি গোটেই চিনেমাখন এটা প্ৰমোশ্যন কৰিলে লগতে এতিয়া আপোনাৰ কি হৈছে ইয়াতকৈ ধামাকা হ'ব যাই আছে যিখন আপোনাৰ মুভি আহিছে জাৱান বুলি এখন মুভি আহিব কেতিয়া আহে এতিয়ালৈকে ডেটটো ফিক্স হোৱা নাই কিন্তু মে বি হ'ব পাৰে পাঠানৰ ৰেকৰ্ডটো শাহৰুখ খানৰ নিজৰ ফিল্ম জাৱান তো সেইখনে চাগে ব্ৰেক কৰিব পাৰে এতিয়া আপোনালোকে কি ভাবে পাঠান চিনেমাখনে কিমান কোটি টকাৰ বিজনেছ কৰিব 500 কোটি 600 কোটি নাইবা 1000 কোটি তো কমেণ্ট বক্সত যাই আপোনালোকে দিব পাৰে নিজৰ মতামত আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ ধন্যবাদ আকৌ এটা এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহিম নাইবা মই ডক্টৰ বেজবৰুৱা যেহেতু আহি আছে ডক্টৰ বেজবৰুৱা 2 ৰিলিজ হোৱাৰ আগত ফেব্ৰুৱাৰী 3 তাৰিখৰ দুদিনমান আগত মই এটা ভিডিঅ' দিম আপোনালোকক ডক্টৰ বেজবৰুৱা যিখন প্ৰথম অসমীয়া হিট চিনেমা আছিল তো সেইখন কেনেকৈ বনাইছিলে আৰু লগত এতিয়া ডক্টৰ বেজবৰুৱাখন কেনেকৈ বনাইছে তো গোটেইখিনি মই জনাম ভিডিঅ'ত তো আপোনালোকে মৰম দিব বুলি আশা ৰাখিলোঁ তো এই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ ধন্যবাদ